বন্ধুসকল মই চন্দন গগৈ স্বাগতম জনাইছোঁ আপোনালোকক অনলাইন আৰ্নিং ইউটিউব চেনেলটোলৈ। বন্ধুসকল মই এই ভিডিঅ'টোৰ বনোৱাৰ উদ্দেশ্য এইটোৱেই যে যিসকল আমাৰ ছ'চিয়েল এড ৱৰ্ল্ডত নতুনকৈ জইন হৈছে সেই মেম্বাৰসকলে বহুতখিনি অসুবিধা পাই আছে, গতিকে মই সেই অসুবিধাখিনি দূৰ কৰিবৰ উদ্দেশ্যেৰে এই ভিডিঅ'টো বনাইছোঁ। ভিডিঅ'টো বনোৱাৰ মেইন উদ্দেশ্যটো হ'ল যে যিসকল মেম্বাৰে প্ৰথম ছ'চিয়েল এডত জইন হয় তেওঁলোকে কি কৰে যে আমি তেওঁলোকক যিটো ৰেফাৰেল লিংক চেণ্ড কৰোঁ সেই লিংকটোৰ যোগেদি গৈ তেওঁলোকে সদায় লগ ইন কৰে আৰু লগ ইন কৰাৰ পিছত তেওঁলোকে এড চায়। গতিকে তেওঁলোকে যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হৈ আছে। গতিকে মই সেইসকলক অনুৰোধ জনাইছোঁ যে আপোনালোকে ভিডিঅ'টো চাওক আৰু ভিডিঅ'টোত মই আপোনালোকৰ প্ৰব্লেমটো কেনেধৰণে ছল্ভ কৰিব পাৰি তাৰ চেষ্টা কৰিছোঁ। ঠিক আছে, যিসকল মেম্বাৰৰ মোবাইলত গুগল ক্ৰোম ব্ৰাউজাৰটো নাই সেইসকল মেম্বাৰে প্ৰথমে কি কৰিব, সকলোৰে মোবাইলত এটা এপ্লিকেশ্যন আছে প্লে ষ্ট'ৰ বুলি। ঠিক আছে, আপোনালোকে প্লে ষ্ট'ৰ এপ্লিকেশ্যনটো খুলিব। প্লে ষ্ট'ৰ এপ্লিকেশ্যনটো খোলাৰ পিছত আপোনালোকে তাত চাৰ্চ কৰিব ক্ৰোম বুলি, CHROM, এইটো মোৰ ক্ৰোম বুলি ওলাই আছে, মই চাৰ্চ কৰিছিলোঁ অলপ আগত। ক্ৰোমটোত যেতিয়া আপোনালোকে ক্লিক কৰিব, ক্লিক কৰাৰ পাছত আপোনালোকক দেখাব ইনষ্টল বুলি। ঠিক আছে, মোৰ অলৰেডি মোবাইলত ইনষ্টল কৰি থোৱা আছে, মোৰ সেইকাৰণে আপডেট দেখাই আছে। আপোনালোকেতো ইনষ্টল কৰি ল'ব। ইনষ্টল কমপ্লিট হোৱাৰ পাছত আপোনালোকে ক্ৰোম ব্ৰাউজাৰটো অ'পেন কৰিব। ঠিক আছে, গুগল ক্ৰোম ব্ৰাউজাৰটো অ'পেন কৰিব। যেতিয়া আপোনালোকে গুগল ক্ৰোম ব্ৰাউজাৰটো অ'পেন কৰিব, অ'পেন কৰাৰ পিছত আপোনালোকে ইয়াত টাইপ কৰিব www.socialedworld.us.com। ঠিক আছে, এইবুলি আপোনালোকে চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত আপোনালোকৰ ছ'চিয়েল এড ৱৰ্ল্ডৰ যিখন আমাৰ লগ ইন পেজখন খোল খাব। এতিয়া কথাটো হ'ল যে এই লগ ইন পেজখন খোল খোৱাৰ পিছত আপোনাৰ এটা কাম হ'ল কি, ৰাইট ছাইডে যি ডট তিনিটা আছে, ঠিক আছে, ৰাইট ছাইডে ডট তিনিটাত ক্লিক কৰিব। ৰাইট ছাইডে ডট তিনিটাত ক্লিক কৰাৰ পিছত আপুনি 9 নম্বৰ অপশ্যনটো দেখা পাব, এড টু হোম স্ক্ৰীন বুলি এটা অপশ্যন থাকে। ঠিক আছে, আপোনালোকে এড টু হোম স্ক্ৰীনটোত ক্লিক কৰিব আৰু ইয়াত দেখা পাইছে ৱেলকাম টু ছ'চিয়েল এড ৱৰ্ল্ড বুলি আহিছে আৰু লগতে লগোটো লিখা আছে। ঠিক আছে, আপোনালোকে ইয়াত এডটোত ক্লিক কৰি দিব। এইটোত এড কৰাৰ লগে লগে কি হ'ব, আপোনাৰ মোবাইলৰ ডেস্কটপ বা মোবাইলৰ হোম স্ক্ৰীনত এটা শ্বৰ্টকাট ক্ৰিয়েট হ'ব। ঠিক আছে, মই মোৰ শ্বৰ্টকাটটো আপোনালোকক দেখাই দিছোঁ। এইটো হৈছে মোৰ শ্বৰ্টকাটটো ক্ৰিয়েট হৈ গৈছে। এই শ্বৰ্টকাটটো যেতিয়া আপোনালোকে নেক্সট টাইম ক্লিক কৰিব, তেতিয়াহ'লে আপুনি সেই লিংকটোত যাব নালাগে, ডাইৰেক্ট আপুনি লগ ইন কৰিবলৈ হ'লে শ্বৰ্টকাটটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এই লগ ইন পেজখন খোল খাই যাব। তাৰপাছত আপোনালোকে আৰামছে লগ ইন কৰিব পাৰিব। ঠিক আছে, গতিকে সকলো মেম্বাৰে এই কথাটো ভালদৰে মন দি শুনিব। যথেষ্টখিনি আমাৰ উজু হয়, আমি সদায় টাইপো কৰিব নালাগে, নাইবা আমি লিংকটোতো গৈ থাকিব নালাগে লগ ইন কৰিবৰ কাৰণে। তাৰপিছত নেক্সট যিসকলে এড চিন কৰিব নাজানে, মই তেওঁলোকৰ কাৰণেও এইখিনিতে জাষ্ট অলপ মই দেখাই দিওঁ। আপোনালোকে চাব, লগ ইন হোৱাৰ পিছত আপোনালোকৰ এটা অপশ্যন থাকিব টুডে এড ষ্টেটাছ। ঠিক আছে, এড ষ্টেটাছৰ তলত ইয়াত লিখা আছে চিন। আপোনালোকৰ যিসকলে এড চোৱা নাই, দিনটোৰ এড চোৱা নাই, তেওঁলোকৰ পেণ্ডিং লিখা থাকিব আৰু তলত লিখা আছে মোৰ ইনফো। আপুনি মোৰ ইনফোটো ক্লিক কৰি পানি আপোনাৰ এডবিলাক ভিউ কৰিব পাৰে, নাইবা আপুনি ওপৰত থকা এই বাওঁহাতে থকা এই ডট তিনিটাত ক্লিক কৰিব পাৰে। তাৰপাছত আপুনি এই মই মাই টিমত ক্লিক কৰিছোঁ ভুলতে। ঠিক আছে, আপোনালোকে মাই এডটোত ক্লিক কৰিব। ঠিক আছে, মাই এডটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত 20টা এড খোল খাব। এই 20টা এড যেতিয়া খোল খাব, ইয়াত আপোনাৰ প্ৰত্যেকটোৰ এডৰ কিনাৰত লিখা থাকিব ভিউ বুলি। আপুনি ভিউটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ এডটো খোল খাব। এইটো এডটো খোল খাইছে। এই পেজখন আপোনালোকে সকলোৱে মন দিব, এই পেজখন সম্পূৰ্ণৰূপে লোডিং হ'বলৈ দিব। ঠিক আছে, আৰু যদি আপোনাৰ কোনো লৰালৰি নাই, আপুনি জাষ্ট অলপ শ্লাইড আপ এণ্ড ডাউন কৰি দিব, যিহেতু আমাৰ আপ এণ্ড ডাউন কৰিলে আমি এডবিলাক দেখা পাম আৰু কোম্পানীয়ে বেনিফিট তাৰ পৰাই পায়। ঠিক আছে, তাৰপিছত আপুনি বেক কৰিব। বেক কৰাৰ পিছত আকৌ আপুনি নেক্সটটোত ভিউ লিখা থাকিব, আপুনি নেক্সটটোত ক্লিক কৰিব। এনেকৈ আপোনাৰ এই 20টা এড যেতিয়া আপুনি ভিউ কৰিব, ভিউ কৰাৰ পাছত আপুনি আকৌ বেক হৈ পানি যাব ডেস্কটপ। ঠিক আছে, ডেস্কটপত যাব। ডেস্কটপত যোৱাৰ পিছত আপুনি ইয়াত চেক কৰিব যে টুডে এড ষ্টেটাছ আপোনাৰ পেণ্ডিঙে লিখা আছে নে চিন আহি গ'ল। যদি চিন আহি গ'ল, তেতিয়াহ'লে আপোনাৰ আজিৰ দিনটোৰ কাৰণে টাস্কটো কমপ্লিট। ঠিক আছে, এই ভিডিঅ'টো মই যথেষ্টখিনি সহায় হ'ব বুলি ভাবিছোঁ। আৰু শেষত মই আপোনালোকক এটা আহ্বান জনাওঁ, আপোনালোক সকলোৱে মোৰ ইউটিউব চেনেলটোক মোৰ ভিডিঅ'টোক লাইক কৰিব আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব। আৰু মই ছ'চিয়েল এডৰ সম্পৰ্কত যিকোনো ভিডিঅ' আপলোড দিলে আপোনালোকে লগালগ পাবৰ বাবে ছাবস্ক্ৰাইব বটনৰ কিনাৰতে থকা বেল আইকনটোত ক্লিক কৰিব। ঠিক আছে, থেংক ইউ।